কি মানে ছাৰ মোৰ কথা এটা ভাবি হাঁহি উঠিছে মনত পৰছি এটা পুৰণা কথা ছাৰ মানে ছাৰ একদিন যে মই আপোনাক এটা হাপ খুজিছিলোঁ কি এই ছাৰ আপুনি আজিও সেই আগৰ দৰে মিষ্টেক কৰিব গৈছে নাযাব ছাৰ হাফ মানে অৰ্ধচুটি ছাৰ মনত পৰছি না আপোনাৰ আজিও মানে ছাৰ সেনে এটা হাফ নহয় অৰ্ধচুটি বিচাৰিছিলোঁ আজি মই জানো ছাৰ আপুনি আজি মোক না নকয় কাৰণ মোৰ মিছেছেও কৈছে ছাৰক আপুনি ক'ব পঢ়া শুনাৰ কথাত ছাৰে কেতিয়াও মানা নকৰে ছাৰ বুজা মানুহ কিয় এখন কিতাপ লাগে ছাৰ কি কিতাপ এই সাধাৰণ জ্ঞান আৰু ইংৰাজী ব্যাকৰণ কিয় নহয় মানে ছাৰ আমাৰ মিছেছে টিউশ্যনত যায় আজিকালি হয় নেকি কি শিকায় তেওঁ নহয় ছাৰ তেওঁ শিকে তেওঁ শিকিবা যায় কি ছাবজেক্ট ইংৰাজী আৰু সাধাৰণ জ্ঞান মানে ছাৰ আমাৰ গাঁৱৰ এজন ভাই আছে টিউশ্যন কৰে তাৰ কাষত যায় আমাৰ বহু মহিলা টিউশ্যনত যায় আজিকালি মানে মেট্ৰিক পাছগিলা যায় মানে আমাৰ মিছেছে বহু বছৰ আগতে মেট্ৰিক পাছ কৰিছে কলিও ছাৰ জবত মাথা মাৰা নাছিল আমাৰ মিছেছে চাকৰিক জব কয় ছাৰ এইবাৰ কৈছে বোলে পালি জব কৰাত কি আপত্তি হয় ছাৰ তেখেতে জব কৰিব চাকৰি কৰিব যাব আৰু খুলালি এজনী আছে নহয় আমাৰ সৰুতে বিয়া হোৱা নাই তাই কাৰণে ৰাখিম ভাইটোৱে কৈছে খুৰীৰ কিন্তু বহু কথা মনত আছে ইংৰাজী মোটামুটি ভাল পাৰ হৈ যাব APSC ছাৰ হা APSCত চাকৰি হ'ব নহয় ছাৰ হাজাৰ হাজাৰ পোষ্ট ই আমাৰ গাঁৱৰ মহিলাগিলা একেবাৰে উবলি খাই বসছি ছাৰ টিউশ্যন মাষ্টৰৰ ওচৰত আমাৰ মিছেছো যাব খুজিছে তেওঁ মেট্ৰিক পাছ APSC মানে ছাৰ এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলক কামত মকৰল কৰিব নহয় সেই ধৰি গতিকে আমাৰ চলি পলিগিলাকো ডাঙৰ হ'ল গতিকে মিছেছে কৈছে একবাৰ চেষ্টা দিয়াত কি আপত্তি চেষ্টা দি চাওঁ কিজানি পাওঁ হয় ছাৰ কিজানি পাই কাৰণ ধৰকচোন মোৰ টকাখিনিতো বেছিভাগ ধৰক দেশৰ সেৱাতে যায় মানে ৰাজহ দেওঁতে সেই দিব লাগে নহয় এক্সাইজ ডিউটি হয় বাঢ়ি আছে গতিকে তেওঁ যদি পায় বেয়া নহয় ছাৰ আপুনি কি কয় গতিকে ছাৰ মই 12টা বাজিছে যোৱাইনে এতিয়ানে নাযাওঁ মই টিফিন কৰি যাম টিফিনটো খাব লাগিব ছাৰ গেষ্টিক হ'ব নহয় নহ'লে ধৰক আজি টিফিনটো অলপ সোনকালতে কৰিম টিফিনটো কৰি মই যাম তাত আৰু কিমান ঘূৰিব লগা হয় কিতাপ বিচাৰি এই সাধাৰণ জ্ঞান আৰু ইংৰাজী ব্যাকৰণ আপুনিতো মোক ছাৰ আজি দিবই আৰু অৰ্ধচুটি আশীৰ্বাদ দিব ছাৰ আপোনালোকেও আশীৰ্বাদ কৰিব শুভেচ্ছা জনাব কিজানি আমাৰ কেপচুলৰ মিছেছে চাকৰিটো পাই যায় পালে কিন্তু বৰ ভাল হয়